নমস্কাৰ সকলো দৰ্শককে স্বাগতম জনাই আজি আহিলো এটা সম্পূৰ্ণ নিৰামিষ ৰেচিপি লৈ দৰ্শকসকল এয়া হয়তো আপোনালোকে পনীৰ বুলি ভাবিছে কিন্তু এয়া পনীৰ নহয় বেচনেৰে তৈয়াৰী এবিধ অতি সোৱাদযুক্ত ব্যঞ্জন তাকে মই আপোনালোকক আজি বনাই দেখাম তাৰ বাবে প্ৰথমে আমি মছলাখিনি বনাই লওঁ এখন পেনত সামান্য জিৰা দিছো অকণমান চফ কেটামান ধনিয়া গুটি দিছো দুটামান জালুক দুটা শুকান জলকীয়া আৰু অকণমান কচুৰি মেথি এইখিনি এটা সামান্য গৰম কৰি অকণমান গুৰি কৰি লম তাৰ পাছতে এয়া লৈছো মই 250 গ্ৰাম গাখীৰ আৰু 2 চামুচ ৰিফাইন্ড অইল দিছো লগতে দিছো 100 গ্ৰাম বেচন আৰু এতিয়া ৰেডি কৰি লোৱা মছলা দিছো এচামুচ লগতে এচামুচ চেনি দি পেলাই ধুনিয়াকৈ এইখিনি গুলি লৈ গেছৰ ফ্লেমটো লো কৰি এইখিনি ধুনিয়াকৈ পগাই থাকোতে চাব লাগিব যাতে কোনো লাম্পছ নবহে গতিকে একেবাৰে সিমত ৰাখিব আৰু এয়া চাওক ধুনিয়াকৈ পাক খাইছে মই এটা কেক টিন লৈছো তাতে বেচনৰ বেটাৰখিনি ঢালি অকমান সময় ঠাণ্ডা কৰি ফ্ৰিজত থৈ দিম অলপ সময় যাতে সেট হয় আৰু কাটিবলৈও সহজ হয় এতিয়া গ্ৰেভিখন বনাবৰ বাবে মই এটা আলু এনেকৈ কাটি লৈছো এটা বিলাহী পেষ্ট কৰি লৈছো অলপমান ক্ৰীম লৈছো আৰু অকমান ৰুকা নাৰিকল লৈছো এতিয়া এইখিনি ফ্ৰাই কৰিবৰ বাবে এটা বেটাৰ ৰেডি কৰিম এয়া অলপমান বেচন ললো তাতে অকমান জিৰা গুৰি দিলো অকমান ধনিয়া গুৰি অকমান ললো জলকীয়া গুৰি আৰু নিমখ আৰু হালধি দিছো লগতে অকমান গৰম মছলা দিছো সামান্য পানী দি এইখিনি মিক্স কৰি লৈ এতিয়া আমি ৰেডি কৰি থোৱা বেচনৰ পিচেছখিনি ফ্ৰাই কৰি লম এয়া তেলত এইখিনি ধুনিয়াকৈ ফ্ৰাই কৰি লৈছো অলপ ৰঙা হ'বলৈ দিব অকমান চাব যাতে বেছি ৰঙা হৈ নাযায় তাতে সেই তেলতে এতিয়া কাটি থোৱা আলুখিনিও ভাজি ল'ব লাগিব সেই তেলতে এতিয়া সামান্য জিৰা দুটা ইলাচি আৰু দুটা কেঁচা জলকীয়া ফুৰণ দি অকণমান হিং দিব লাগিব আৰু তাৰ পাছতে আমি ৰুকি থোৱা নাৰিকলখিনি দি অকণমান ভাজি ল'ম ভাজি এতিয়া টমেটো পিউৰিখিনি দি আকৌ অলপ সময় লৰাই নিমখ আৰু হালধি দিম নিমখটো আন্দাজমতে দিব লগতে এচামুচ জিৰা গুৰি এচামুচ ধনিয়া গুৰি আৰু অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিব এইখিনি এতিয়া ভালদৰে ভাজি হ'লে আলুখিনি দিম ভাজি থোৱা আলুখিনি দিয়াৰ পিছতে আৰু অকণমান সময় ভাজি ল'ম তাৰ পাছতে এতিয়া মই অলপমান গৰম পানী দিম পানী আন্দাজমতে দিব পানীখিনি দি অকণমান সময় লৰাই উতলিবলৈ দিব উতলটো আহাৰ লগে লগে ভাজি থোৱা বেচনৰ পিচখিনি ইয়াতে দি দিম এইখিনি এতিয়া ইয়াতে দি লাহে লাহে লৰাম যাতে ভাঙি নাযায় তাৰ পাছতে এয়া এচামুচ চেনি দিছো আৰু এচামুচ গৰম মছলা দিম এইখিনি এতিয়া অকমান লৰাই এয়া মই ক্ৰীম দিছো ক্ৰীমখিনি দি অকণমান লৰাই গেছৰ ফ্লেমটো অফ কৰি দিব মোৰ পুৰণি যিসকল দৰ্শক আপোনালোকে যদি এই ৰেচিপিটো চাই ভাল পালে তেন্তে মোৰ চেনেলটো লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ